নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আহকচোন চাওঁ নতুন ডিজাইনৰ কেইজোৰমান কাপোৰ। এইখন আছে চাদৰখন, ৰেড কালাৰ ফুল হয়, শাৰী ঘনকৈ আছে, শাৰী হেঙাকৈ আছে আৰু ঘন বুটা, খুব ঘন বুটা হয়, মাল্টি কালাৰ হয়, খুব ঘনকৈ আছে বুটাবোৰ। তো হয় আচলটো খুব ঘনকৈ আছে বুটাটো। চাদৰখন এখন আছে মেখেলা, মেখেলাখনো একেই। মেখেলাখনো একেই হয়, আহল বহল। মেখেলাখনৰ লগত আছে চাদৰ পতি আৰু ব্লাউজৰ পিচ আছে। এইটো হৈছে চাদৰ পতি, এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিছত আছে পতি। এযোৰ হৈছে ৰাণী কালাৰ, একেই। কালাৰটো বেলেগ হয়, ফুলটো একেই হয় কিন্তু কালাৰটো বেলেগ হয়। ৰাণী কালাৰ একেই ঘন বুটাৰে হয়। ৰাণী কালাৰ একেই হয়, ঘন বুটা, খুব ঘনকৈ দিছে বুটাটো। আৰু আছে মেখেলা, মেখেলাখনো শাৰী ঘনকৈ আছে, শাৰী হেঙাকৈ আছে। মেখেলাখনৰ লগত থাকিব পতি, চাদৰ পতি আৰু হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিছত থাকিব পতি আৰু আছে এযোৰ টচত মুগা বোৱা, খাটি মুগা বোৱা টচত। ফুলটো এনেদৰে গছা হ'ব আৰু গুণা ফুলৰ হয়। আঁচলটো হ'ব লতা ফুল হ'ব। এটা কালাৰে হয় গুণাটো, ফুলটো গুণা ফুলৰ গছা ডিজাইন। তাৰপিছত মেখেলাখনো একেই হ'ব, ওপৰলৈকে থাকিব বুটাটো থাকিব ওপৰলৈকে। আছে মেখেলা, পতি হয়, মেখেলাৰ লগত আছে এইটো পতি আৰু আছে ব্লাউজৰ পিচ। ব্লাউজৰ পিছতো থাকিব পতি আছে। মুগা বোৱা টচত মুগা বোৱা। এযোৰ হৈছে এটা কালাৰৰে হয়, কফি কালাৰ, একেই ফুলেই হ'ব। কফি কালাৰ আচলটো ইমান ধুনীয়া লাগিছে, চাব ধুনীয়া ফুলটো। আছে চাদৰখন আৰু আছে মেখেলা, আছে মেখেলাখন আছে মেখেলা, এইখন আছে মেখেলা, এইখন আছে মেখেলা। বুটা কিমান ধুনীয়া। মেখেলাখনৰ লগত আছে ব্লাউজৰ পিচ আৰু পতি। এইখন আছে গ্ৰীণ কালাৰৰ, ওপৰত আছে বুটা, গছা বুটা, মাল্টি কালাৰ হয় ওপৰতো আৰু আছে পতি হ'ব এনেধৰণৰ। আৰু ব্লাউজৰ পিচ আছে, ব্লাউজৰ পিছত ফুল থাকিব এনেধৰণৰ। হৈছে চাদৰখনতো এনেধৰণে বুটাই থাকিব।
কিন্তু বুটাটো গছা বুটা হ'ব, পিংক কালাৰ হয়, এনে বুটা থাকিব। এইখন আছে চাদৰখন, খুব ঘনকৈ আছে বুটাটো, চাদৰ এইটো হৈছে আঁচলটো, আৰু এযোৰ আছে, এযোৰ হৈছে মীনা কৰা, ব্লেক আৰু ৰেডত মীনা কৰা, গছ বুটা হয়, এনেধৰণে মীনা আছে চাদৰখন, আছে চাদৰখন। গছ বুটা, বুটাটো হ'ব গছ বুটা, আছে চাদৰখন। আৰু আছে মেখেলাখন, এখন হ'ব মেখেলাখন, এখন আছে মেখেলাখন, মেখেলাখনৰো একেই, ফুল, ফুল বুটা, আৰু থাকিব পটি, পটি এইকেইটা আছে পটি, এইকেইটা আছে পটি, আৰু থাকিব ব্লাউজৰ পিচ, ব্লাউজৰ পিছতো থাকিব পটি।